আমি গৈ আছোঁ কাৰ্বি আংলঙৰ তাৰালংচ, য'ত 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈ আছে। এয়া কাৰ্বি আংলঙৰ পথত আমি গৈ আছোঁ। সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে আমি কাৰ্বি আংলঙলৈ গৈ আছোঁ তাৰালংচৰ সেই কাৰ্বি যুৱ মহোৎসৱ চাবলৈ। এয়া আমি তাৰালংচ পাই গ'লো। এক সুন্দৰ আয়োজনেৰে তাৰালংচৰ বাকৰি উখল মাখল হৈ থকা তাৰালংচৰ বাকৰিত আমি উপস্থিত হৈ অভিভূত হ'লোঁ। তেওঁলোকৰ আয়োজন, তেওঁলোকৰ কাৰ্যসূচী, তেওঁলোকৰ যি কাৰ্বি যুৱ মহোৎসৱৰ ব্যৱস্থাপনা, ইয়াক দেখি আমি সঁচাই অভিভূত হ'লোঁ। এওঁলোকৰ এই মহোৎসৱৰ পৰা আমি শিকিবলগীয়া, জাতিক ভাল পাবলগীয়া, প্ৰেৰণা পাবলগীয়া সকলো কথাই শিকিবলগীয়া আছে। নিজৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰ স্থাপন কৰিবৰ কাৰণে যি প্ৰয়াস, এই প্ৰয়াস তাৰালংচৰ বুকুত দেখিবলৈ পোৱা যায়। কাৰ্বিসকলৰ তাৰালংচ এক উৎসৱ নহয়, এয়া কাৰ্বি জনগণৰ স্পন্দন, এয়া কাৰ্বি জনগণৰ শ্বাস প্ৰশ্বাস, এয়া কাৰ্বি জনগণৰ সংগ্ৰামৰ এটা দলিল। এয়া তাৰালংচৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত মই উপস্থিত আছোঁ। ৭৪ চনত আৰম্ভ কৰা তাৰালংচই আজি পূৰ্ণতাৰ ৰূপ পৰিছে। চৰকাৰ তথা স্বায়ত্তশাসিত পৰিষদৰ পূৰ্ণ সহযোগত কাৰ্বি যুৱ মহোৎসৱ উখল মাখল। এনেধৰণৰ সহযোগিতাৰ বাবেই কাৰ্বি জনগণৰ এই উৎসৱ বন্দিত, বৰ্ণাঢ্য আৰু বৰ্ণিল হিচাপে আজি স্থাপিত হৈছে। আমি কাৰ্বি যুৱ মহোৎসৱৰ কাৰ্যসূচী ব্যৱস্থাপনাক বৰ্ণনা কৰিব ভাষা নাই। কাৰ্বি যুৱ মহোৎসৱত কাৰ্বিসকলৰ অংশগ্ৰহণে তেওঁলোকৰ জাতীয়তাবাদ, তেওঁলোকৰ কৃষ্টি সংস্কৃতি, তেওঁলোকৰ যি জাতীয় চেতনা সকলোবোৰ প্ৰকাশ পায়। তাৰালংচ তেওঁলোকৰ জাতিৰ স্পন্দন। তাৰালংচৰ এই কাৰ্যসূচী সবিশেষ সকলো শৈশৱ চান্দুবিয়ে উপস্থাপন কৰিম। কেইবাটাও খণ্ডত এই তাৰালংচৰ বিষয়বস্তু উপস্থাপন কৰিম, আপোনালোকে শেষলৈকে চাই থাকিব। এইখন তাৰালংচৰ সাংস্কৃতিক মঞ্চ। ইয়াত দিনৰ ভাগত সকলোবোৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে। ঠাইখিনি ইমানেই ধুনীয়া যে গেলাৰী হিচাপত প্ৰাকৃতিকভাৱে থকা মাটিৰ ওপৰত তেওঁলোকে মাত্ৰ টাইলছ লগাই গেলাৰী কৰি দিছে। আৰু তলত সেইখন মঞ্চ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে এই মঞ্চখন সজাইছে। গছ গছনি ধুনীয়াকৈ দৰ্শকসকলক চকা ৰ'দৰ পৰা বচাই। আজি বৰষুণৰ বাবে দৰ্শক উপস্থিত নাই, অৰ্থাৎ কাৰ্যসূচী কিছু সময় স্থগিত ৰাখিছে। কাৰ্বি মহোৎসৱৰ যুৱ মহোৎসৱৰ মূল গেট। বৰষুণৰ বতৰৰ কাৰণে গোটেই গেলাৰী খালী হৈ গ'ল। বৰষুণ দিছে কাৰণে দৰ্শকসকল ইতিমধ্যে উঠি গ'ল।
লোকে লোকাৰণ্য হৈ থকা তাৰাডংচৰ বাকৰিত আমি ইফালে সিফালে ঘূৰি সুন্দৰ আয়োজনবোৰ চাই আছিলোঁ। বৰষুণৰ বতৰৰ বাবে কিছু কাৰ্যসূচী চোৱাত বা পৰিৱেশটো চোৱাত বিধি পথালি দিলে। ইনফরমেশন সেন্টার Con sai kia con sai cô tụ bằng những cái hộp nó cái liền số là cả hộp xếp cái gì hộp bị bít của Han Mi ra hộp nó đi mình sẽ làm làm gì mà là còn em rất là bé số bao rất là bé còn em ra
Kepacan penggiatan aku handphone swing di laten basapi 3 hari aku pen Lang mà. Đây là cái nó sẽ theo là một nah nih di partner lah kan parking kita kan tambah sudah main nambah con sai kia con sai cô xuống bằng những cái hồng nó lên số là các hồng phải xếp cái gì hồng bị bít của Han Mi ra của nó đi mình sẽ làm làm gì mà là còn em rất là bé số ba rất là bé còn em ra এটা ফরেস্ট ডিপার্টমেন্টের ফার প্রদর্শন এইটো আমার এখানে খিলা বুলি কয় খিলা এইটো খিলা এই সেইটো হ'ল ৰামজফলা বুলি কয় আমাৰ ফালে ইয়াত বা কি কয় এইটো এইটো মহ ডাঙৰ malah pasti stop jam এইটো বৃহৎ হাতীৰ মূৰ চৰকাৰী তথা স্বায়ত্তশাসিত পৰিষদৰ সকলোবোৰ ডিপাৰ্টমেণ্টেই তেওঁলোকৰ বিভাগৰ বিষয়বস্তুসমূহ কাৰ্বি যুৱ মহোৎসৱত এনেদৰে উপস্থাপন কৰে। বিভিন্ন ডিপাৰ্টমেণ্টে উপস্থাপন কৰা বিষয়বস্তুখিনি ইয়াত সন্নিৱিষ্ট কৰিছোঁ, আপোনালোকে চাব পাৰে। এই ভিডিঅ'টোৰ প্ৰথম অংশ আপোনালোকলৈ আগবাঢ়িলোঁ, দ্বিতীয় অংশলৈ আপোনালোকে অপেক্ষা কৰক।